ৰেলৱে ফালৰ পৰা আপোনালোকৰ বাবে 22,195টা গ্ৰুপ ডি পোষ্ট মুকলি কৰা হৈছে। এই পোষ্টকেইটাৰ বাবে এপ্লাই অনলাইন মাধ্যমত কৰিব লাগিব। আহক এতিয়া ইয়াৰ অভাৰভিউটো চাই লওঁ। নেম অফ অৰ্গেনাইজেশ্যনত কোৱা হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ RRB লাষ্ট ডেট কোৱা হৈছে 2/3/2026। টোটেল ভেকেঞ্চিৰ কথা কোৱা হৈছে ইয়াতে 22,195টা পোষ্ট। নেম অফ দ্য পোষ্টৰ কথা কোৱা হৈছে ইয়াতে গ্ৰুপ ডি। মুড অফ এপ্লিকেশ্যনৰ কথা কোৱা হৈছে ইয়াতে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। কেটেগৰীৰ কথা কোৱা হৈছে ইয়াতে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। জব লোকেশ্যনৰ কথা কোৱা হৈছে অল অভাৰ ইণ্ডিয়া। ভেকেঞ্চি ডিটেইলছত দিয়া হৈছে। নেম অফ দ্য পোষ্টত কোৱা হৈছে গ্ৰুপ ডি। ন' অফ পোষ্টত আছে ইয়াতে 22,195টা পোষ্ট। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা কোৱা হৈছে ইয়াতে এজ লিমিট হ'ব লাগিব আপোনালোকৰ সকলো কেণ্ডিডেট 18ৰ পৰা 33 বছৰ বয়সৰ হ'ব লাগিব। লগতে এই পোষ্টটোৰ বাবে এজ ৰিলেশ্যনৰ সুবিধা আছে। ST কেণ্ডিডেটৰ বাবে 5 বছৰ প্লাছ, SC কেণ্ডিডেটৰ বাবে 5 বছৰ প্লাছ, OBC কেণ্ডিডেটৰ বাবে 3 বছৰ প্লাছ। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে ইয়াতে সকলো কেণ্ডিডেটে 10 অথবা ITI পাছ হ'ব লাগিব। এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে ইয়াতে জেনেৰেল কেণ্ডিডেটৰ বাবে 500 ৰুপিজ অনলাইনে পে' কৰিব লাগিব। OBC কেণ্ডিডেটৰ বাবে 500 ৰুপিজ অনলাইন পে' কৰিব লাগিব। EWS কেণ্ডিডেটৰ বাবে 500 ৰুপিজ অনলাইন পে' কৰিব লাগিব। ST কেণ্ডিডেটৰ বাবে 250 টকা ৰুপিজ অনলাইন পে' কৰিব লাগিব। SC কেণ্ডিডেটৰ বাবে 250 ৰুপিজ অনলাইন পে' কৰিব লাগিব। ফিমেল কেণ্ডিডেটৰ বাবে 250 ৰুপিজ অনলাইন পে' কৰিব লাগিব। পে'মেণ্ট মোড কোৱা হৈছে ইয়াতে অনলাইন মাধ্যমত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ UPI দ্বাৰা পে' কৰিব লাগিব। চিলেকশ্যন প্ৰচেছৰ কথা কোৱা হৈছে ইয়াতে প্ৰথমে আপোনালোকে কম্পিউটাৰ বেছড এক্সাম অৰ্থাৎ CBT এক্সাম দিব লাগিব 90 মিনিট। এই এক্সামত পাছ হ'লে আপোনালোকৰ ফিজিকেল টেষ্ট কৰা হ'ব। ফিজিকেল টেষ্টত পাছ হ'লে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কৰা হ'ব। তাৰপিছত মেডিকেল এক্সামিনেশ্যন লোৱা হ'ব। মেডিকেল এক্সামিনেশ্যনত পাছ হ'লে আপোনালোকৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰা হ'ব। এক্সাম পেটাৰ্ণৰ কথা কোৱা হৈছে ইয়াতে টোটেল কুৱেশ্যন দিয়া হ'ব আপোনালোকৰ 100টা। টোটেল মাৰ্ক হ'ব আপোনালোকৰ 100 মাৰ্ক। নিগেটিভ মাৰ্ক থাকিব আপোনালোকৰ 1/3 মাৰ্ক। এক্সাম ডিউৰেশ্যনৰ কথা কোৱা হৈছে ইয়াতে 90 মিনিট। এক্সাম লেংগুৱেজ হ'ব আপোনালোকৰ ইংলিছ আৰু হিন্দী লেংগুৱেজত। আৰু 13টা ৰিলিজন লেংগুৱেজত সেইকেইটা হৈছে আছামিজ, বেংগলী, গুজৰাটী, কানাডা, কনকানি, মালায়ালাম, মণিপুৰী, মাৰাঠী, ওড়িয়া, পাঞ্জাবী, তামিল, তেলেগু এণ্ড উৰ্দু। ছাবজেক্ট আৰু মাৰ্কৰ কথা কোৱা হৈছে ইয়াতে জেনেৰেল ছায়েন্সত 25 মাৰ্কছ হ'ব লাগিব। মেথমেটিক্সত 25 মাৰ্কছ পাব লাগিব। জেনেৰেল ইণ্টেলিজেন্স আৰু ৰিজনিঙত 30 মাৰ্ক পাব লাগিব। জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছত 20 মাৰ্ক হ'ব লাগিব। টোটেল 100 মাৰ্কছৰ এক্সাম হ'ব। ফিজিকেল টেষ্ট কোৱা হৈছে ইয়াতে মেলসকলে 35 kg ৱেইটৰ লিফ্ট দাঙি 100 মিটাৰ খোজকাঢ়ি 2 মিনিটত কমপ্লিট কৰিব লাগিব আৰু এবাৰতে 1000 মিটাৰ দৌৰি 5 মিনিট 40 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। ফিমেলসকলে 20 kg ৱেইটৰ লিফ্ট দাঙি
100 মিটাৰ খোজকাঢ়ি 2 মিনিটত কমপ্লিট কৰিব লাগিব আৰু এবাৰতে 1000 মিটাৰ দৌৰি 5 মিনিট 40 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। ইম্পৰ্টেণ্ট ডেটৰ কথা কোৱা হৈছে ইয়াতে ৰিলিজ কৰা হৈছে 23/12/2025 আৰম্ভ হৈছে। 31/1/2026 লাষ্ট ডেট কোৱা হৈছে ইয়াতে 2/3/2026। এপ্লাই অনলাইন মাধ্যমত কৰিব লাগিব।